too far. Get to run. Welcome to Better Life. This is 10 January 2020 and first of all Happy New Year to all of you. This is our first ever ride to Kaziranga National Park. We have started our journey in the ride 8 a.m. in the morning. So giving a break. So all the crowds you can see we have all the riders and আমি সকলোৱে এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ লৈছো আমাৰ সোনাপুৰৰ হাইৱে চিটি ধাবাত আমি সবকে ইন্ট্ৰোডিউস কৰি দিও আমাৰ যিমানখিনি ৰাইডাৰ্ছ আছে তো ৰাণাজিৎ ৰাজন পৱন ৰূপ Hello everyone. and Somnath and Rekib yes Himangsu and Dibya and me myself Simanto. Breakfast is awesome. Roti tadka and double omelette. আমাৰ ব্ৰেকফাষ্ট হৈ গ'ল এতিয়া আমি আৰম্ভ কৰিছোঁ আকৌ ডেষ্টিনেশ্যন টু কাজিৰঙা ভিউয়াৰ্ছ আমি এতিয়া নগাঁও বাইপাছৰ ওচৰত ৰখিছোঁহি NH37ৰ এটা ট্ৰি ব্ৰেকৰ কাৰণে বহুতে ভাল লাগিছে আহি পেলাই বিকজ ইটছ এ ভেৰি ছানি ৱেডাৰ এট দ্য ছেম টাইম টুডে আজি নাইটত ফুল মুন আছে গতিকে আমি গুড ছানশ্বাইন লগতে ফুল মুনৰ সুবিধা পাম গতিকে বহুতে ভাল লাগিছে whenever you are coming for a ride you should be very much prepare for yourself some rules and regulations you should follow যেনেকৈ ধৰক দ্য ছেফটিটো আপোনালোকৰ মই ছেফটিলৈ আহিম তাৰ আগতে মই আৰু এটা কথা ক'বলৈ বিচাৰোঁ সেইটোতো হৈছে আপোনাৰ যোনদিনাখন ৰাইড থাকে তাৰ আগদিনাখন টোটেল থ'ৰ' চেকআপ অফ ইয়ৰ টু হুইলাৰ ইন ৰেচপেক্ট অফ ইয়ৰ ফুৱেল লুব্ৰিকেণ্টছ অৰ কুলেণ্ট হোৱাট এভাৰ ইটছ নেচেচাৰী এণ্ড ব্ৰেকিং চিষ্টেম টায়াৰ প্ৰেছাৰ এভৰিথিং ইউ শুড চেক এণ্ড দ্য ডে ৱেন ইউ আৰ গোয়িং ফৰ দ্য ৰাইডছ ইউ শুড চেক ইউ শুড ৰিফুৱেল উইথ দ্য full tank it should be and tire pressure everything should be pakka and timing you should start early so that you can reach your destination safely and daytime for a good ride you should have all the accessories here I am just demonstrating you a good riding jacket which will keep you comfort while the riding and it is costing anything between 5,000 to 8,000 rupees you can get a very good quality rider's jacket. Then coming to the knee pads, a comfortable knee pads, it is very much necessary. Then coming to the boot shoe, it is also very much necessary. Just to Rider keep the pants are also available. yes, rider's pants are also available. And next thing is coming the gloves. The gloves is very much necessary to grip the handles very much comfortably and for the safety. So you should follow all these norms while riding. And another thing I want to add,
whenever you are going to riding, it is not your odometer should not exceed the kilometer of 60 to 70 kilometer per hour, because you are going to ride to enjoy the beauty to the nature. It is not like that you are going for a competition or something like that. So your speed limit should be 60 to 70 kilometer per hour. You should be mind. And whenever you are going with the group, you should maintain a left side. Don't overtake. Let others go. But you should maintain your speed. And this time, whenever আমি যেতিয়া আমি ৰাইডিঙলৈ আহোঁ, একচুৱেলি ৰাইডিং কৰাৰ সময়ত আমাৰ এটা থিম লৈ পেলাই আমি আহোঁ। কেতিয়াবা আমি শান্তি বিচাৰি বা কিবা এটা আমি সংগীত লৈ পেলাই বা তেনেকুৱা টাইপৰ। এতিয়া আপোনালোকে জানে যে অসমৰ সামূহিক পৰিস্থিতিটো কেনেকুৱা হৈ আছে বা গোটেই ভাৰতবৰ্ষখন এটা বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈ আছে। আমাৰ অসমৰ বিশেষকৈ কাৰ বিৰুদ্ধে আন্দোলন হৈ আছে। আন্দোলন প্ৰচেছটো বহুত শান্তিপূৰ্ণভাৱে হয়, কাৰো ক্ষয়ক্ষতি নহয়। আমি আইনী ব্যৱস্থাই আমি আগুৱাই যাবলৈ বিচাৰোঁ। তো এইটোৱে মোৰ গোটেইখিনি ফ্ৰেণ্ডছলৈ এটা মানে আমি এনেকুৱা এটা থিম লৈ পেলাই ৰাইডিংটো কৰিছোঁ। গতিকে আপুনি দেখা পাব পাৰে, মই আপোনাক দেখাব বিচাৰিছোঁ। আমাৰ যোনজন ফাৰ্ষ্ট ৰাইডাৰ আছে, তেখেতৰ এই জয় অসম এই গামোচাখনেৰে আমি শান্তিভাৱে যোনটো আমাৰ কা বিৰোধী আন্দোলন, সেই আন্দোলনটোক আমি আমাৰ সংগ্ৰামী সত্তাটোক আমি আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। আমি তেনেকৈ আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে আন্দোলন হ'ব লাগে, তাৰ বিৰোধ কৰিব লাগে, কিন্তু যাতে কোনো হিংসা নহয়, কোনো প্ৰতিহিংসা নহয়। গুড ইভিনিং ফ্ৰেণ্ডছ। চ' এতিয়া আমি আহি পেলাই ডেষ্টিনেশ্যন আমি কাজিৰঙা পাইছোঁহি। কাজিৰঙা জাষ্ট কহৰা চেণ্ট্ৰেল লেন্স পোৱাৰ আগে আগে আপোনালোকে চবেই চাগে শুনিছে। আমি এতিয়া আছোঁ বৰ্তমান হালদিবাৰীৰ মহামায়া থানত। এই হালদিবাৰী মহামায়া থান বহুতে জাগ্ৰত হয়, জাষ্ট লাইক আৱাৰ শক্তিপীঠ আমাৰ কামাখ্যা ধাম। চ' গতিকে সকলো ভক্তই বহুত মানে এই জাগ্ৰত দেৱালয়খনক। গতিকে যেতিয়াই যোনে এইপিনে পাৰ হৈ যায়, মোৰ নোদোৱাকৈ কেতিয়াও যাব নোৱাৰি। গতিকে আমি ছেম থিং কৰিবলৈ ওলাইছোঁ। আহক আমি চাওঁ আমাৰ হালদিবাৰীৰ মহামায়া থানখন। So finally we reached our destinations, Kaziranga National Park. Right now we are in Kohora, the central zone. So today we will stay here. So it was a wonderful journey, and thank to the God that we reached Kaziranga very safely, very comfortably. So we will enjoy this night. As I stated that আজি moonlight আছে phone. So আমাৰ বঢ়িয়া হ'ব, কেম্প ফায়াৰ হ'ব। So এতিয়া আমি যাম কেম্পত, আমি তাত ফ্ৰেছ হ'ম এণ্ড উইল ৰক টু নাইট। কেম্পিং চাইডত এতিয়া আমি বন ফায়াৰ কৰিছোঁ। অল দ্য পিপলছ আউট হিয়াৰ। চ' অলপ মিউজিকৰ ব্যৱস্থা কৰিছোঁ, নিজে যিমানখিনি গুণগুণাব পাৰোঁ। চ' ইটছ এ গুড মুনলাইট আউট হিয়াৰ। মই আমাৰ কলিগ দিব্যক কম মুনলাইটটো আমি ধুনীয়াকৈ অলপ কেপচাৰ কৰিবৰ কাৰণে, চ' দেট ইট উইল গিভ এ ভেৰি গুড ফিল।
बिसरगी वगुनी बहुत है की तुमके 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 जुनके बिसर फ्रेंड्स আমি এতিয়া গুৱাহাটী পালোহি বেক টু দ্য পিভিলিয়ন আমাৰ ঘৰ সো এভৰিথিং ৱাজ গন ফাইন বহুতে ভাল লাগিলে ইট ৱাজ ৱান্ডাৰফুল জাৰ্নি সো হোপ ডেট নেক্সট আমি আৰু এটা ৰাইড কৰিম সো কিপ ৱাচিং আৱাৰ চেনেল বেটাৰ লাইফ ডু নট ফৰগেট টু ছাবস্ক্ৰাইব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৱাৰ বেটাৰ লাইফ থ্যাংক ইউ